সাপোজ তোমাৰ লগত সানি লিওনি থিয় হৈ আছে তোমাৰ ফিলটো কেনে হ'ব ফিলিং কেনে হ'ব মই হেৰি কৰিম আৰু ধৰ তাইৰ আগত তাইৰে এটা ভিডিঅ' চাম চাইফালেকে 9 ফিলিংছ লাগে চাম তুমি মানে ভাল পোৱা নে তাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ? নিশ্চয় ভালে আছো গাইজ। আজি আপোনালোকে থাম্বনেইলত যি চাইছে সেই বিষয়ত কথা ক'ব গৈ আছো গাইজ। অসমৰ আটাইতকৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দাৰ মিয়া খলিফা আৰু চানি লিঅ'নৰ ভিডিঅ' ভাল লাগে আৰু কিয় ভাল লাগে আৰু কিয় নালাগে। চ' গাইজ সেইটো বিষয়তে আজি এই ভিডিঅ'টোত কথা ক'ব গৈ আছো। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ফুল এনজয় কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে অসমৰ সকলো মানুহে গম পায় ডিম্পু দাৰ আচল চৰিত্ৰটো কেনেকুৱা। সিহঁতে মানে কেইদিনমান আগত শ্বিলং না দাৰ্জিলিং ক'ৰবাত এটা জাৰ্ণিত গৈছিল। তেতিয়া জাৰ্ণিত গৈ এজনী ছোৱালী মানে ডিম্পু দাক সুধিছিল যদি তোমাৰ ওচৰত চানি লিঅ'ন আহিছে তেতিয়া তোমাৰ ফিলিংছটো কেনেকুৱা হ'ব। তেতিয়া ডিম্পু দা কৈছে মোৰ ওচৰত চানি লিঅ'ন আহিছে মোৰ ফিলিংছ একো নহয়, মই প্ৰথমতে তাৰ এটা ভিডিঅ' চাম। তাৰ ভিডিঅ' চাব মানে কি গমেইতো পাইছে আপোনালোকে, যিহেতু লিজেণ্ডসকলে বুজি পাই যাব কি ভিডিঅ' চাব। চানি লিঅ'নৰ এটা ভিডিঅ' চাব আৰু ভিডিঅ' চোৱাৰ পিছত মানে এনে পাৰ্চনেলি ডিম্পু দাক চানি লিঅ'নক ভাল লাগে এইটো মানিছোঁ, কাৰণ যিহেতু ডাঙৰ এটা এক্টৰ হয় সেইকাৰণে ভাল লাগিব পাৰে, এক্টৰনি হয় যিহেতু ভাল লাগিবই পাৰে। কিন্তু এনেকুৱা যে ডিম্পু দা কৈছে মই চানি লিঅ'নৰ ভিডিঅ' এটা চাম, মিয়া খলিফাৰ এটা ভিডিঅ' চাম, মানে মিয়া খলিফাক বেছি ভাল লাগে। আপোনালোকে ভিডিঅ'ৰ ক্লিপটো এবাৰ শুনক ডিম্পু দা কি কৈছিল। সাপোজ তোমাৰ লগত সানি লিওনি থিয় হৈ আছে তোমাৰ ফিলটো কেনে হ'ব ফিলিং কেনে হ'ব মই হেৰি কৰিম আৰু ধৰ তাইৰ আগত তাইৰে এটা ভিডিঅ' চাম চাইফালেকে 9 ফিলিংছ লাগে চাম তুমি মানে ভাল পোৱা নে তাই তাইক মই ভাল পাওঁ এইকাৰণে ভাল পাওঁ যে তাই পৰ্ন ষ্টাৰ। কিন্তু তেওঁ কি ষ্টাৰ হয় কি নহয় সেইটো ব্যক্তিগত কথা, এনে মানুহগৰাকীক ভাল লাগে। মোৰো পাৰ্চনেলি মোৰ ভাল লাগে মোৰ এই কিবা খালিফা নাকি এইটো ভাল লাগে খালিফা মিয়া খালিফা নিশ্চয় গাইছ আপোনালোকে শুনিলে ডিম্পু দা কি কৈছিল, মানে মিয়া খলিফা আৰু চানি লিঅ'নৰ ভিডিঅ' চাই ভাল লাগে আৰু। চ' সেইটো মোৰ একো কথা নহয়, মানে ভিডিঅ'টো বনাইছোঁ যাতে সকলোৱে গম পায় আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিবা। আৰু আজিলৈকে ইমানেই, নিশ্চয় আৰু এটা ভিডিঅ' দেখা হ'ব। বাই বাই।